হাই ফ্ৰেণ্ডছ, মই আকৌ পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ ভিডিঅ' লৈ। আজি মই ৰাতিপুৱা সময়খিনি দেখাব নোৱাৰিলোঁ। ইতিমধ্যে মই যালৈ অপেক্ষা কৰি আছিলোঁ, ইলা তাই আহি পালেহি আৰু এতিয়া মোক ফেচিয়েল কৰিব তাই। ল'ৰাক আহি তাই গান গাই গাই খুৱাই ল'লে। তাৰপিছত এতিয়া মোৰ কাম আৰম্ভ কৰিব আৰু তাইক কি ফেচিয়েল কৰিব এতিয়ালৈকে মই নাজানো। পাপায়া কি কৰিবা? প্ৰফেশ্যনেল পাপায়া। ফেচিয়েল কৰাৰ আগে আগে তাই মোক থ্ৰেডিং কৰি লৈছে। গতিকে এয়া থ্ৰেডিং ভালেই কৰিছে। এটা কৰা এটা নকৰা দেখাইছোঁ আপোনালোকক। ইলা এজনী ভাল বিউটিচিয়ান হয়। তাইৰ এখন পাৰ্লাৰ আছে আজাদতে। তাই মেকআপ আৰ্টিষ্টো হয়। হায়দৰাবাদত তাই ট্ৰেইনিং কৰিছিলে। ফ্ৰেণ্ডছ, ফেচিয়েল কৰা হ'ল, ট্ৰেইনিং কৰা হ'ল। এতিয়া মই গা পা ধুই ফ্ৰেছ হৈ আহিলোঁ। ইলা আছেই, ভাল লাগিছে। কিবা এটা মানে মুখখন কোমল কোমল লাগিছে আৰু এই ফেচিয়েলটো খুব ভাল। মই দুবাৰ কৰিছোঁ, এবাৰ কিন্তু 2 নম্বৰবাৰ কৰিছোঁ আৰু মই ফেচত মোৰ এটা ভাল গ্ল' পাওঁ। আহা গতিকে এই থকাৰ পৰা মোৰ বহুতখিনি সুবিধা হৈছে। মই এতিয়া ঘৰতে মোৰ বিউটিচিয়ান হাজিৰ হয়। গতিকে থেংক ইউ, মষ্ট ৱেলকাম। মই তোমাৰ কাৰণে সদায় আছোঁ। এইটো পাপায়া ফেচিয়েলটো কম্বিনেশ্যন স্কিনৰ কাৰণে ভাল। এইটো pH বেলেঞ্চ মেইনটেইন কৰি ৰাখে, এণ্টি ব্লেমিছ হয় আৰু ইয়াত 5টা ষ্টেপ আছে, ইনক্লুডিং চিৰাম 6টা ষ্টেপ হ'ব। ফাৰ্ষ্টত ক্লিনজাৰ, তাৰপিছতে স্ক্ৰাব, তাৰপিছতে ক্ৰীম মাছাজ, জেল মাছাজ, তাৰপিছতে পেক, তাৰপিছত চিৰাম। 5টা ষ্টেপ হয়। এইটো স্কিন ব্ৰাইটনিং কৰে, লাইটনিং কৰে, তাৰপিছতে ড্ৰাই কৰিব নিদিয়ে। সেইকাৰণে ভাল। এইটো আপুনি যিকোনো সময়তে ইউজ কৰিব পাৰে। আজিৰ মানে দিনটো বৰ ইলাহত গৈছেগৈ এতিয়া। তাৰপিছত আমি ভবাই নাছিলোঁ মানে ছাৰপ্ৰাইজ নিচিনা হৈছে আৰু। ডাঙৰ বাইদেউহঁত আহিলে আজি, ভাৰতী বা আকৌ ছোৱালী দুজনী আহি পেলাই এয়া প্ৰজ্ঞা, ডাঙৰজনী ছোৱালী ভাৰতী বা, প্ৰজ্ঞা পুৰা গান গোৱাত ব্যস্ত। আৰু এইজনী ডাঙৰজনী বাৰ সৰু ছোৱালী পূৰ্ণিমালা কোঁৱৰ খুব টিকটক ভিডিঅ' বনাই থাকে। মই তাই টিকটক ভিডিঅ' এটা বাৰু ইয়াত এড কৰি দিম, আপোনালোকে চাব। ইহঁতে চাওমিন আনিছে। চাওমিন মানে এতিয়া আমি বনাবলৈ লৈছোঁ আৰু এই খুব ধুনীয়াকৈ বনায়। কিন্তু আজি কৈছে যে মামীয়ে বনোৱাহে খাম বোলে। এতিয়া মানে মোক কি হয় নাজানো বাৰু, তথাপি বনাবলৈ ট্ৰাই কৰিম আৰু আমি বইল কৰা আৰম্ভ কৰিছোঁৱেই। চাওক। এয়া ডিম, এয়া পিঁয়াজ। মই ইয়াত 4টা পিঁয়াজ লৈছোঁ। এয়া এইটো মই এই আৰিয়া মাৰ্কেটৰ পৰা লৈছিলোঁ। এইটো হয়
মেগী মছলা আৰু এইটো কেটচআপ কিষানৰ এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিম মই ইয়াত অকণমান তেল ঢালি দিছিলোঁ কাৰণ এই চাওমিনটো নন ষ্টিক হ'বলৈ ষ্টিক নহয় তেল হাঙিলে ক্লাছ 6ত পঢ়ে আমাৰ উৰ্মিমালাই দেখাত কিন্তু ডাঙৰ ছোৱালীৰ দৰে আৰু তাই বনাই ভালকে আৰু এয়া আমাৰ প্ৰজ্ঞা ভনীয়েকতকৈ তাই সৰু বুলি ক'ব খুৱাব আৰু এতিয়া আমাৰ ভাগিন কেইজনীয়ে এইখিনি মানে অকণমান লেয়াৰ সৰু সময়ত মানে চাওমিন দিব লাগে সেইটো ফ্ৰাই কৰি দিব লাগে তুমি কৈ দিবা এইখিনি এটা দিনখিনি দি দিলোঁ এতিয়া মানে গোটেইখিনি মিক্স হৈ যাব ইয়াৰ লগত মই পুৰা ঘামি গ'লোগে আজি বতৰটো পুৰা ৰ'দ যে আৰু গেছৰ ওচৰত মানে পুৰা গৰম উঠি গ'ল কিন্তু বনাইছে তাই মই ওচৰত ৰখি মোৰহে ঘাম ওলালে আৰু মই বেছিকৈ ঘামো ইতিমধ্যে আমাৰ চাওমিন ৰেডি হৈ গৈছে এতিয়া খাবহে লাগে এতিয়া প্লেটিঙৰ সময় আমাৰ উৰ্মিয়ে ধুনীয়া বনায় আৰু তাই যেনেকৈ নবনায় তেনেকৈ ভাল লাগে আজিহে চিম্পলকৈ বনাইছে কিন্তু খাবলৈ টেষ্টি হ'ব বুলি ভাবিছোঁ খাই পেলাই আপোনালোক দেখুৱাম আৰু মানে কালাৰটো কিয় এনেকুৱা হৈছে যে চয়া চচ নাই আৰু ভেজিটেবলছ তেনেকুৱা একো নাই ইয়াত দিব পৰা আৰু হঠাৎ আহিলে ছাৰপ্ৰাইজ মানে দিলে আৰু চিক্ৰেট তাই মানে নকয় ক'ব বিচৰা নাই আপুনি তাইহে কৈ দিয়ে চিক্ৰেট ইনগ্ৰেডিয়েণ্টছ কিছুমান ব্যৱহাৰ কৰাৰ কাৰণেই টেষ্টি হৈছে কি কি আনিলে ঢেকীয়া কচু আৰু পইচা লাগিব এনেকে নহ'ব গোবৰ দি খেতি কৰি কেঁচা আম নেকিটা মোক দিবা নাই কেইটামান আগবঢ়াই দিবলৈ যাম নহয় Bye-bye. Wicked. বড় লোকের বেটি লো লম্বা লম্বা চুল এমন মাথায়